हेलो फ्रेंड्स की खबर আপোনালোকৰ মোৰ খুবেই ভাল আজি এটা ৰেচিপি লৈ আহিছো বা আৰু মই বায়ে বনাব মানে মই দেখাম আপোনালোকৰ শেয়াৰ কৰিম হিখলৈকে ভিডিওটো চাই থাকিব ৰেচিপিটো ঠিক আছে তেনেহলে মই ৰেচিপিটো আৰম্ভ কৰো দেখুৱা আপোনালোকক এখিনি হৈছে বৰা চাউলখিনি ধুনীয়াকৈ মানে মই ভিজাই পেলা ৰ'দত শুকুৱাই লৈ আহিছো আহি পেলা এটো যেন এতিয়া মিক্সিত মাৰিম আপোনালোকে চাই থাকিব ভিডিওটো ধুনীয়াকৈ মিক্সিত মাৰা পিছত ইয়াত চেনি দিলে জুক মৰি মানে চেনি দিয়াৰ পিছত এতিয়া বায়ে পুৰা হেৰি কৰি আছে পুৰা নৰম হৈ যাব লাগিব ন কি হ'ব লাগিব ন কওকচোন আটা নিচিনা পুৰা হেৰি হৈ যাব লাগিব ন মিক্স আছে তো কইতো পিওর আটা নহয় তো এই গাঁও চাউলটো এনেকুৱাই থাকে মুখান পিওর থাকে পিওর থাকে নাজানিছো আৰু দেই বেছি আঠা নহয় নেকি ন তেল দিলো দিয়াৰ পিছত গৰম হ'বলৈ দিছো দিয়াৰ পিছত এটো বনাব বাই কেনেকৈ বনায় আপোনালোকে চাই থাকিব ভিডিওটো ধুনীয়াকৈ এনেকণ বেছি হৈ গ'ল ন এত কালাৰো দিব পাৰে ন কালাৰ দিয়ে নাই না দে পানী দিয়া হলে কালাৰ দিব পাৰিলে ন পানী দিয়া নাই না ইমান ৰেচিপিটো অকণ বেয়াই হৈ গ'ল এনে প্ৰথমৰ বস্তুটো বেয়াই হয় এতিয়া এইটো বনাই আছে বাই তো খাইছা দিছা এ আমাৰ পিঠাটো হৈ গৈছে চাউল ধুনীয়াকৈ হৈ গ'ল এতিয়া চাহ বনাই আছো আমি খাম আৰু অলপ পিছতকৈ আমাৰ বৰা চাউলৰ পিঠাটো কেনেকুৱা পালে প্লিজ লাইক কমেণ্ট কৰি জনাব তাৰ উপৰিও নতুনকৈ যদি কোনোবাই মোৰ চেনেলটো চাই আছে গতিকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে বাই বাই